আপুনি কেতিয়াবা ভাবিছেনে কিছুমান মানুহ কিয় সফল হয় আৰু কিছুমান মাজ পথতেই থমকি যায়? সফলতাৰ হিডেন ফৰ্মুলাটো কিবা বেছি ডাঙৰ একো নহয়, সেইটো হৈছে কনসিষ্টেন্সি, অৰ্থাৎ নিয়মিত চেষ্টা। এদিন জোৰেৰে কাম কৰা সহজ, কিন্তু প্ৰতিদিনে সদায় অলপ অলপকৈ কাম কৰি আগবাঢ়ি যোৱাটো সেইটোহে কঠিন। ধৰক আপুনি জিমলৈ গৈ এদিন 5 ঘণ্টা এক্সাৰসাইজ কৰিলে আৰু তাৰ পিছত 10 দিন জিমলৈ নগ'ল। আপুনি তেতিয়া একো ফলাফল নাপাব, কিন্তু তাৰ সলনি আপুনি যদি জিমত গৈ প্ৰতিদিনে 30 মিনিটকৈ হ'লেও যদি এক্সাৰসাইজ কৰে, তেতিয়া ধীৰে ধীৰে আপোনাৰ শৰীৰ সলনি হ'ব। জীৱনৰ সকলো ক্ষেত্ৰতেই এই নিয়মটো একেই। পঢ়া হওক, ব্যৱসায় হওক, ইউটিউব হওক বা যিকোনো সপোন। কনসিষ্টেন্সি মানে হ'ল আপোনাৰ প্ৰেৰণা থাকক বা নাথাকক, আপুনি কাম কৰি থাকিব, সেইটোৱেই হ'ল কনসিষ্টেন্সি। আজিৰ পৰা ডাঙৰ কাম নালাগে, আপুনি সৰু কামেই হওক এটা বাছি লওক আৰু সেইটো প্ৰতিদিনে কৰি থাকক, দেখিব আপুনি তাৰ ৰিজাল্ট পাবই। মনত ৰাখিব, ডাঙৰ সফলতা এটা দিনতে নহয়, প্ৰতিদিনৰ কনসিষ্টেন্সিৰ ফলতেই ডাঙৰ সফলতাই জন্ম লয়। যদি কথাটো ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ।